বৰ্তমান মই আছোঁ দাদাজনৰ ঘৰত। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাজ এণ্টাৰটেইনমেণ্ট। আজি মই খুবেই এক্সাইটেড হৈ আছোঁ, কাৰণ কিয় আজি মোৰ ফাইনেলি 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। তো দাদাহঁতে ভাইটিহঁতে সকলোখিনিয়ে মোক শুভেচ্ছা দিছে। তো শুভেচ্ছা দিয়া ক্লিপকেইটা মই দেখাই আছোঁ, তো চাই থাকিব। লেটছ গ'। মই যে দাদাৰ ৰুমত আহিছোঁ, দাদাই মানে গম নাপায়। তো মই আহিছোঁ। ৰঞ্জিত দা, অ' ৰঞ্জিত দা ক'ত? থেংক ইউ। তো দাদাই কিবা এটা ক'ব, কি ক'ব? হয়, ইয়াক 1K ছাবস্ক্ৰাইব হ'ল এতিয়া সম্পূৰ্ণ। বহুত শুভেচ্ছা থাকিলে। আপোনালোকে মৰম কৰি যাওক। চাব, বহুত ভাল ভাল কণ্টেণ্ট লৈ তেখেতে ভিডিঅ' বনায়। আপুনি লাষ্ট ভিডিঅ'বোৰ চাব আৰু বহুত শুভেচ্ছা থাকিল। যাতে আগলৈও ভাল কাম কৰি যায়, ভাল ভাল ভিডিঅ' দিছে। তো দাদাই শুভেচ্ছা জ্ঞাপন কৰিছে, দাদাক থেংক ইউ দিলোঁ মোৰ ফালৰ পৰা। তো আপোনালোকে চাই যাব ভিডিঅ'বিলাক, তো মৰম কৰি যাওক। এনেকৈ মই কিমান দূৰ পৰা নাজানো, দেখাব চেষ্টা কৰিম, ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত আনিব চেষ্টা কৰিম। তো এতিয়া ফ্ৰেণ্ডছ, আপোনালোকৰ মৰমৰ কাৰণে আজি মোৰ 1K ছাবস্ক্ৰাইব কৰিবলৈ সক্ষম হৈছোঁ। তো আপোনালোকৰ মৰমক মই কি বুলি ধন্যবাদ দিম মই ভাবি পোৱা নাই, কাৰণ 1K ছাবস্ক্ৰাইবাৰ মোৰ কাৰণে এটা বহুত ডাঙৰ, এইটো মোৰ ডাঙৰ এচিভমেণ্ট। কাৰণ কিয় এটা ছাবস্ক্ৰাইবাৰৰ কাৰণে দিন ৰাতি একাকাৰ কৰি মই ভিডিঅ' বনাই গৈছিলোঁ। কোনোদিন হতাশ হোৱা নাছিলোঁ। মই 10টা 20টা ভিউজ আহিলে মই ভবা নাছিলোঁ যে মই ভিডিঅ' এৰি দিম, কিন্তু ভিডিঅ' কৰি গৈছিলোঁ। কিন্তু ফাইনেলি 1K ছাবস্ক্ৰাইব আপোনালোকৰ মৰমৰ কাৰণে হ'ল। তো এনেদৰে মৰম কৰি যাওক, সদায় ভাল ভাল কণ্টেণ্ট, ভাল ভাল ভিডিঅ' দেখাব চেষ্টা কৰি যাম, ব্লগ দেখাব চেষ্টা কৰি যাম, ইনফৰমেশ্যন ভিডিঅ' যদি পাওঁ দেখাব চেষ্টা কৰি যাম। তো আজি বেছি কথা নকওঁ আৰু, কাৰণ আপোনালোকে ব'ৰ পাই যাব পাৰে বেছি বকি থাকিলে। তো এতিয়া দাদা ভাইটিহঁতে মোৰ ফ্ৰেণ্ডছখিনিয়ে যোনে যোনে মানে মোক শুভেচ্ছা দিছে, সেই শুভেচ্ছা দিয়া ক্লিপকেইটা মই একফালৰ পৰা দেখাই আছোঁ। তো চাই ৰাজ এণ্টাৰটেইনমেণ্ট চেনেলটো 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। ৰঞ্জন দা, কংগ্ৰেচুলেশ্যন ফৰ ইয়ৰ দিছ এচিভমেণ্ট। আগলৈ বম বম ভিডিঅ' বনাই থাকিবা তাৰে আশাৰে। মোৰ বন্ধু ৰঞ্জন ৰাজৰ এতিয়া বৰ্তমান 1K ছাবস্ক্ৰাইব পাৰ হৈ গ'ল। তাক কেনেকৈ আগলৈ আপোনালোকে আগুৱাই লৈ যাওক আৰু ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী সৌৰভ নাথ, আৰু আজি মই ক'বলৈ পাই খুবেই সুখী যে মোৰ দাদা, মোৰ মৰমৰ বন্ধু ৰঞ্জন নাথৰ ইউটিউব চেনেল ৰাজ এণ্টাৰটেইনমেণ্টত 1000 ছাবস্ক্ৰাইবাৰ সম্পন্ন হৈছে। গতিকে তেওঁলৈ শুভেচ্ছা থাকিল, আৰু আগন্তুক দিনত যাতে তেওঁ আৰু আমাক ভালদৰে নতুন নতুন ব্লগ দেখুৱাই আকৌ বহুত আগলৈ আগুৱাই যায়। নমস্কাৰ। হেল্ল' এভৰিৱান, মোৰ বন্ধু ৰঞ্জন ৰাজৰ ইউটিউব চেনেলটোৱে আজি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। চ' তেওঁক এনেকৈয়ে ছাপোৰ্ট কৰি যাওক আগলৈকে, যাতে তেওঁ আগলৈ আগুৱাই যাব পাৰে। থেংক ইউ। ভাইটি ৰঞ্জনৰ ইউটিউব চেনেলত 1000 ছাবস্ক্ৰাইব সম্পূৰ্ণ হ'ল। গতিকে তাৰ বাবে ৰঞ্জন ভাইটিলৈ বহু বহু শুভেচ্ছা থাকিল। Best wishes for your 1K subscriber. Keep doing your good work. Best wishes. মই বনানী, মোৰ ভাইটি ৰঞ্জন, তেওঁৰ ইউটিউব চেনেল ৰাজ এণ্টাৰটেইনমেণ্ট 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। তাৰ বাবে তেওঁক শুভকামনা জনাইছোঁ, আৰু এনেকৈ আগন্তুক দিনলৈকে তেওঁ আগুৱাই যাওক। নমস্কাৰ, মোৰ বন্ধু ৰঞ্জনৰ এটা ইউটিউব চেনেল ৰাজ এণ্টাৰটেইনমেণ্ট, সেইটোত 1000 ছাবস্ক্ৰাইবাৰ হ'ল, অৰ্থাৎ 1K ছাবস্ক্ৰাইবাৰ হ'ল। যোৱাটো সময়ত তেওঁ যথেষ্টখিনি কষ্ট কৰিছে, আৰু আগন্তুক সময়ত যাতে তেওঁৰ এই ইউটিউব চেনেলটো আৰু অধিক আগবাঢ়ি যায়, তাৰ বাবে মই শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আৰু যাতে তেওঁ আগন্তুক সময়ত ভাল ভাল ভিডিঅ', ভাল ভাল টপিকৰ ওপৰত ভিডিঅ' বনাব পাৰে, তাৰ বাবে মই তেওঁক শুভেচ্ছা জনালোঁ। বহুত বহুত শুভেচ্ছা। ৰাজ এণ্টাৰটেইনমেণ্ট, তোমাৰ এই ইউটিউব চেনেলটোৱে আজি সফলতা লাভ কৰিছে। সেই মৰমৰ ভাইটি ৰঞ্জনলৈ মই বহুত বহুত শুভেচ্ছা জনাইছোঁ। তোমাৰ চেনেলটোৱে আৰু সফলতা লাভ কৰক। প্ৰতিজন মোবাইল ব্যৱহাৰকাৰী মোবাইলতেই তোমাৰ চেনেলটোৱে স্থান পাওক, আৰু প্ৰতিজন ব্যক্তিৰ হৃদয়তেই তোমাৰ এই চেনেলটোৱে স্থান পাওক। গতিকে তোমালৈ এই সফলতাৰ শুভেচ্ছা জনাইছোঁ, আৰু বহুত 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 শুভেচ্ছা জনাই তোমাৰ এই চেনেলটোৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তুমি আৰু আগুৱাই যোৱা, আৰু চেনেলটোৱে তোমাৰ সফলতা লাভ কৰক। মৰমৰ ভাইটি ৰঞ্জন, তোমালৈ বহুত 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 শুভেচ্ছা। মোৰ ফ্ৰেণ্ড মিষ্টাৰ ৰঞ্জন নাথৰ ইউটিউব চেনেল ৰাজ এণ্টাৰটেইনমেণ্ট, এই চেনেলটো আজি 1000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। তাৰপৰা বহুত ভাল লাগিছে, আৰু আগন্তুক দিনক যাতে নতুন নতুন ভিডিঅ' আপলোড কৰি আমাক মনোৰঞ্জন দিব পাৰে, তাৰ বাবে অলেখ শুভকামনা জনালোঁ। ধন্যবাদ।
কংগ্ৰেচুলেশ্যন ৰঞ্জন দা। কংগ্ৰেছ ৰঞ্জন। 1000 ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে বহুত বহুত ভাল লাগিল আৰু আশা কৰোঁ যাতে নেক্সট টাইম আপোনাৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ যায় ন আৰু আমিও যাতে আহি থাকোঁ ভিডিঅ'ত চ' কংগ্ৰেটছ বাই বাই মই মঞ্জিল ৰাজ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলে 1K পাৰ হোৱাৰ কাৰণে তাক প্ৰীতি শুভেচ্ছা জনাইছোঁ। ৰঞ্জন নাথ মোৰ ভায়ে হয়, খুব ধুনীয়াকৈ ইউটিউব চেনেলটো চলাই গৈছে আৰু আগলৈ আমি ধুনীয়া ধুনীয়া ভিডিঅ' পাম বুলি আশা কৰিছোঁ আৰু সকলোৱে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। খুব ধুনীয়া হয়, সি বহুত ভাল ভাল বস্তু দি থাকে। আগলৈ যাতে আমি পাই থাকোঁ ধুনীয়া ধুনীয়া ভিডিঅ' কামনা কৰিছোঁ। লগতে এই চেনেলটোৱে 1K পাৰ হোৱাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তোমাৰ 1000 ছাবস্ক্ৰাইবাৰ্ছ হোৱাৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিল। আগলৈও যাতে আমাক এনেকৈ ভিডিঅ' দি থাকিব পাৰা আৰু বহুত জাগা যাতে আমি দেখা পাওঁ, নাজানা কথা যাতে জানো, তাৰ কাৰণে বেষ্ট বহুত বহুত শুভেচ্ছা থাকিল। থেংক ইউ। বাই বাই।